Good morning, students. আজি তোমালোকৰ লগত আলোচনা কৰিবলগীয়া পাঠটি হৈছে 12 নম্বৰ পাঠ উন্নতি নামৰ কবিতাটি। কবি আনন্দচন্দ্ৰ আগৰৱালা। কবি আনন্দচন্দ্ৰ আগৰৱালাদেৱৰ জন্ম তেজপুৰৰ কলংপুৰত হৈছিল। অসমীয়া সাহিত্যৰ প্ৰতি এইজনা কবি সাহিত্যিকৰ যি অৱদান সেয়া কোনেও কেতিয়াও পাহৰিব নোৱাৰে। আগৰৱালাদেৱে পুলিচ বিভাগত চাকৰি কৰি ছুপাৰিণ্টেণ্ডেণ্ট পদৰ পৰা অৱসৰ লয়। তেওঁ পুলিচৰ চাকৰিত ঘূৰি ফুৰিও অৱশ্যে সাহিত্য চৰ্চা বাদ দিয়া নাছিল। তেওঁ বিভিন্ন ধৰণৰ সাহিত্যসমূহ ৰচনা কৰাৰ উপৰিও আদিপাঠ, কোমলপাঠ, শিশুপাঠ নামেৰে বিভিন্নখন পাঠ্যপুথি ৰচনাও কৰিছিল। তেওঁ কবিতাসমূহক ইংৰাজীৰ পৰা অসমীয়ালৈ ভাঙনি কৰাও এটা বিশেষ গুণ আছিল আৰু এই বিশেষ গুণটো থকাৰ কাৰণে তেওঁক ভাঙনি কোঁৱৰ বুলিও কোৱা হয়। এইজনা কবি সাহিত্যিকৰ মৃত্যু 1940 চনত হৈছিল। এতিয়া আমি মূল কবিতাটোলৈ আহিছোঁ। শৰীৰৰ উন্নতিলৈ লাগে পবিত্ৰতা, মানসিক উন্নতিৰ উপায় সততা। কবিয়ে কৈছে যে শৰীৰৰ যদি আমি উন্নতি বিচাৰোঁ তেতিয়াহ'লে আমাৰ মাজত পবিত্ৰতা থাকিব লাগিব আৰু যদি মানসিকভাৱে আমি উন্নতি বিচাৰোঁ তেতিয়াহ'লে আমাৰ মাজত সততা থাকিব লাগিব। আমি সৎ পথত থাকিব লাগিব। স্বাৰ্থত্যাগ সামাজিক উন্নতিৰ মূল। কি আছে মহৎ সেৱা ধৰ্মৰ টোল। সমাজৰ উন্নতি সদায় আমি স্বাৰ্থত্যাগৰ মাজেৰেহে কৰিব পাৰোঁ। আমি স্বাৰ্থত্যাগ কৰিলেহে আমি সমাজ এখনক উন্নতি সাধন কৰিব পাৰোঁ। তাতোতকৈ মহৎ ধৰ্ম আৰু মানুহৰ বাবে একো নাই বুলি কবিয়ে কৈছে। সমাজৰ উন্নতিত স্বাৰ্থ পৰিসৰা, আধ্যাত্মিক উন্নতিত সেৱা ধৰ্ম ধৰা আৰু সমাজৰ উন্নতিৰ বাবে আমি নিজৰ স্বাৰ্থ পৰিহাৰ কৰিব লাগিব আৰু আধ্যাত্মিক উন্নতিৰ ক্ষেত্ৰত আমি সেৱা ধৰ্ম সকলোলৈকে আগবঢ়াব লাগিব। সকলোকে নেভাবিলে নিজৰ আপোন, জগতত সেৱা ধৰ্ম নহয় সাধন। যদি আমি সকলোকে নিজৰ আপোন বুলি নাভাবোঁ তেন্তে জগতত কেতিয়াও সেৱা ধৰ্ম সাধন নহ'ব বুলি কবিয়ে উল্লেখ কৰিছে। তুমি আমি সকলোটি অংশ ঈশ্বৰৰ, সাধ্যমতে কৰোঁ হিত সকলো লোকৰ। তুমি আমি সকলোবোৰে একো একোটি ঈশ্বৰৰ অংশ আৰু সেইবাবে যিমান আমাৰ সাধ্য হয় সিমান আমি আনৰ বাবে কৰিব লাগে। অৰ্থাৎ সাধ্য অনুসৰি আমি আনৰ হিতৰ অৰ্থে কাম কৰিব লাগে। আনন্দৰ জিলিঙনি পৰিব হিয়াত, সৰগৰ পাৰিজাত ফুলিব ধৰাত। যেতিয়াই আমাৰ মনত আনন্দৰ জিলিঙনি পৰিব তেতিয়াই স্বৰ্গৰ পাৰিজাত যেন পৃথিৱীত ফুলিব তেনে অনুভৱ হ'ব। গোটেই পৃথিৱীখন যেন সুন্দৰ হৈ পৰিব, সুখ শান্তি সমৃদ্ধিৰে ভৰি পৰিব তেনেধৰণৰ অনুভৱ হ'ব। এইটোৱে আছিল উন্নতি নামৰ কবিতাটিৰ মাজৰ কথাসমূহ। ধন্যবাদ।